মোৰ স্কুটিখন ক'ত চাবিটো পানীটো এই গামোচাখন ক'ত থলিও এয়া ল দে আৰু ঘৰলৈ সদায় সদায় প্ৰসাদ আনি থাকিলে নহ'ব নবৌ এজনীও আন মৰমীজনীক আজিও পাহৰিব পৰা নাই বুজিছ তেতিয়াহ'লে নিজক বাদ দে মোক আজৰি কৰি দে পৰা যাবনে পৰা যাব কৃষ্ণ ইছ আকৌ ছিঙি থাকিলে বা সূতা ছিঙিলে দেখো বয়সো ছিগি ছিগি গৈ আছে খোলালিয়াৰৰ চেহেৰা দেখিছেনে নাই কেনেকুৱা ধনী হৈছিলে আৰু অকণমান শকত হ'লে কোনে নিব ছোৱালী মানুহ তোক কোনে নিলে মোৰ নিচিনা দুৰ্ভগীয়া এটা নোলাবনে বল পাকঘৰত থৈ আহোঁ কলি ফেটিডাল এডাল পৰা যাব কিন্তু মই আকৌ মোৰ সেই ভণ্টিলে বুলিহে মনোনীত কৰিছিলোঁ আমি আকৌ আমাৰ খুলখালীজনী আগ কৰি থৈছিলোঁ মানুহে যাকে নিয়ে নিব প্ৰথমতে বিয়াখন পাতিবলৈতো মান্তি কৰাও বান্ধৈ নাম লওঁতে বান্ধৈ হাজিৰ নোৱাৰো বুলি কৈছোঁ নে না এনেহে মেলিলে নহ'ব মন ঐ চেপটো লাগিব ধন ভাবিল এতিয়া ভাবিল পাতিব পাৰিবিনে বিয়াখন পাতিব পাৰিম জানো বিয়াখন পৰা যাব ঠেলা হেঁচা কৰিলেই হ'ল তুমি দিবা ষাঠি মই দিম ছাতি বেলেগ বস্তু চব বাকী